মাতি আছে, মাতটো শুনা পাইছে কি জানো? দেখাত পুৰা ভয় লাগে দে, পুৰা আন্ধাৰ। নিউ জেনেৰেশ্যনৰ যিটো ল'ৰাবিলাক আছে সিহঁতৰ আকৌ মানে মনৰ আশা প্ৰে কৰাৰ মানে চিষ্টেমটো অলপ বেলেগ টাইপৰ। মই দেখুৱাইছোঁ কেনেকুৱা। তো গাইজ এতিয়া বনালোঁ, আটাটো মাৰিলোঁ বাৰু। আটা আনিছিলোঁ মই আধা কেজি। তো বেলিবৰ কাৰণে যোগাৰটো চাওক কি যোগাৰ কৰিব লগা হৈছে। বেল্লাটো মোৰ তাত নাই, মানে যিটো বেচিকেলি ৰুটি বেলিবৰ কাৰণে ইউজ কৰে। তো এইটো কাঢ়ি লৈছোঁ আৰু এইটো হৈছে আমাৰ দাণ্ডিটো। এইটো গিলাচেদি মই বেলিছোঁ। অলৰেডি ৰুটি বনালোঁ এইকেইটা 4টামান বনালোঁ। তো টাৱাটো নাই, টাৱাৰ ঠাইত মই ইউজ কৰিছোঁ কেৰাহী। ৰুটিটো জ্বলি গ'ল। ইফালে মই ভিডিঅ' বনোৱাৰ মাথা মাৰোঁতে চাহ বনাইছোঁ। চাহটো মই দেখাই দিছোঁ এইবাৰ। এইটো চাওক, আমুল তাজা আনিছিলোঁ, আমুল তাজা দি মানে চাহটো বনাই দিলোঁ। ভাতটো আছে, ৰাতিৰ ভাত। এইটো দুপৰীয়ালৈকে খাব লাগিব। চব্জি আছে মোৰ কিবা চয়াবিন, ফুলকবি কিবা বনাইছিলোঁ মই। তো এইবিলাকে আৰু অকলে থাকিলে সকলোবিলাক নিজে নিজে কৰিব লাগে। যোগাৰটো কেনেকুৱা লাগিছে কোনোবাই কেতিয়াবা মানে এনেকুৱা চিটুৱেশ্যনত পৰা যায় ন, এনেকৈ অকলে থাকিলে। তেতিয়াহ'লে মানে এইবিলাক এনেকুৱা ছিষ্টেম কৰি পেলাই ৰুটি খাব ইচ্ছা গ'লে এনেকৈ বনাব পাৰে। মোৰ ৰুটিটো জ্বলি গ'ল দেই ভাই, ৰুটিটো মোৰ জ্বলি গ'ল। এইটো মই থৈ লওঁ, তাৰপিছত কথা পাতি আছোঁ। তাৰপিছত এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ। কৰি পেলাই আজি দিনটোত মানে কি কৰোঁ ৰুমত থাকি পেলাই, তো গোটেইখিনি মই দেখাব চেষ্টা কৰিম। বাকী বাহিৰৰ ফালে একবাৰ ওলাই যাম। আগৰ ফালে এটা ভাল মানে মন্দিৰ এটা আছে। মন্দিৰটো কি আছিলে নাজানো, এবাৰ তাতে যাব এবাৰ চেষ্টা কৰিম মই। মানে আজি দিনটো পূৰা ফ্ৰী আছোঁ। ঘৰত বেচিকেলি আজি নগ'লোঁ বাৰু, ৰাতি আকৌ ডিউটি আছে মোৰ। তো সেইকাৰণে আজি ৰুমতে থাকি দিলোঁ। বাকী আৰু ভিডিঅ' বহুত দিন হ'ল দিয়া নাই। তো এতিয়া মই ব্ৰেকফাষ্টটো কৰি লওঁ বাৰু। এতিয়া জল্দি খাই লওঁ, কামটো আছে মোৰ বাচন বৰ্তনখিনি চাফা কৰিবলৈ, সেইখিনি কৰি লওঁ। তাৰপিছত আৰু আহি আছোঁ। A few moments later. তো গাইজ এতিয়া ওলালোঁ ৰাস্তাৰ ফালে, মানে অলপ দোকানৰ ফালে যাওঁ। তাৰপিছত কিবা এটা ল'ব যাওঁ, লৈ পেলাই আহোঁ। গোটেই দিনটো পৰি আছে, তো অকলে অলপ বৰিঙো ফিল হয়। তো এতিয়া আজি ৰুমত মানে অকলে মই ৰাতিলৈকে, তাৰপিছত ৰাতিটো মোৰো ডিউটি আছে বাৰু। তো এতিয়া দোকানৰ ফালে যাই আছোঁ। জেগাটো এইটো ৰাস্তাটো অলপ বেয়া, এতিয়ালৈকে ঠিক হোৱা নাই। তো দেখাই আছোঁ বাৰু অলপ। ইয়াতে একচুৱেলি ক'ব গ'লে আমাৰ সেইটো ফালৰ তুলনাত মানে কি মানুহ বহুত পাতল। আমাৰ এইফালে যেনেকৈ বহুত ঘন মানুহ, তাৰ কাৰণে ইয়াতে দোকান চোকানো কম। মেইন হাই ৰোডৰ কিনাৰত কেইটামান দোকান আছে। বাকী কিবা ল'ব লাগিলে একেবাৰে তালৈকে যাব লাগে। তো অলপ অসুবিধা হয়, পানীৰো অসুবিধা হয়। মই যিটো ৰুমত আছোঁ সেইটোত বাৰু ভালে, একো প্ৰব্লেম তেনেকুৱা নাই। কিন্তু পানীৰ বেচিকেলি বহুত অসুবিধা হয়। মই যিটো কৈছিলোঁ ন অলপ আগতে, ইয়াতে ওচৰতে মন্দিৰ এটা আছে। তো সেইটো এতিয়া পালোঁ। মই এবাৰ ভিতৰত সোমাম। ভিতৰৰ এৰিয়াটো বেছি ডাঙৰ নহয় চাগে, তো ভিতৰত গৈ পেলাই চাওঁ বাৰু। তো এইটো মোৰ ফ্ৰণ্টত এতিয়া। এইটো দান বক্স নে কিবা, এইটো দান বক্স নেকি, মানে দান পইচা আছে, দান কৰিব পাৰি যে। বাকী পুখুৰীটো দেখাই পাই আছে সকলোৱে। তো এতিয়া ভিতৰত সোমাই চাওঁ বাৰু। মন্দিৰত দিয়াৰ কাৰণে ইয়াতে দোকানো আছে। মানে কিবা দিব লগা হ'লে তো ইয়াৰ পৰা লৈ পেলাই মালা বা তেনেকুৱা ধৰণৰ মানে গোটেইখিনি পায় ইয়াতে, তো দিব পাৰে। তো এতিয়া ভিতৰৰ ফালে গৈ আছোঁ। মন্দিৰটোৰ বেক চাইডটো এইটো হয়। পাৰ্কিং জেগাও দিছে দেই। ভিতৰতো দোকান আছে, মই গমেই পোৱা নাছিলোঁ। এইটো পাৰ্কিং এৰিয়া হয়। ভিতৰৰ ফালে দোকান আছে, মই গমেই পোৱা নাছিলোঁ। মানে আজি আহিলোঁ ফাৰ্ষ্ট টাইম। দোকান মানে এইয়া চাওঁ বাৰু কি আছে, গৈ পেলাই চাওঁ বাৰু কি পোৱা যায়। কোনে খোলে নে?
দে ওলাই লওকচোন বাৰু মই আহি আছোঁ এপাক মাৰি কেনে কিবা চালোঁ হয় বাৰু এই ফুলকেইটা পূৰা অৰিজিনেল ফুলৰ নিচিনা লাগে আৰ্টিফিচিয়েল হয় বাৰু এইকেইটা চাওকচোন এই গোলাপ ফুলকেইটা আছে যে একেবাৰে পূৰা অৰিজিনেল যেন লাগে মানে ৰিয়েল যেন লাগে একেবাৰে ভাল লাগে অলপ প্ৰব্লেম হ'ল মানে ভিডিঅ' কৰি আছিলোঁ ন যিটো দাদাজনৰ মানে দোকানখন মানে ক'লে যে মোৰ দোকানখন ভিডিঅ' নকৰিব মানে হিন্দীতে কৈছিলে মেৰা দোকান ভিডিঅ' মত কৰো মেইন কথাটো হ'ল দাদাজনে ভাবিছে মই ইয়াৰে নহয় মানে কি বাহিৰৰ হয় বুলি ভাবিছে নেকি অসমীয়া ক'ব নাজানো তো তেনেকৈ বেলেগ একো কোৱা নাই বাৰু চৰি বুলি ক'লোঁ মই মানে একচুৱেলি উইদাউট পাৰ্মিশ্যনত কৰাটো ভাল নহয় বাৰু সকলোৰে মানে মাইণ্ড অফ কনচেপ্টবিলাক বেলেগ তো একো প্ৰব্লেম নাই বাৰু চৰি এটা কৈ দিছোঁ আৰু তাৰপিছত আহি গ'লোঁ আৰু সোমালোঁ ভিতৰত বা ভালেই ডাঙৰ দেখোন মই ভাবিছিলোঁ মানে এই ঠাইটো সৰু হয় কিন্তু ডাঙৰ আছে দিয়ক এইটো চাওক ইয়াতে পূৰা শিল এটা এইটো শিল মানে বহুত ডাঙৰ তাৰে তলত মন্দিৰটো আছে মই দেখুৱাই আছোঁ মই বাহিৰৰ পৰা ইমান ভিতৰত মানে এনেকুৱা বুলি গম পোৱা নাছিলোঁ এতিয়া আহি কেনেহে গম পালোঁ ভাল লাগিছে মজা লাগিছে দেই এইটো শিলৰ ওপৰতে বনাইছে মানে এইটো হাতটো অৰিজিনেল নহয় বাৰু শিলবিলাক চাওকচোন ইয়াৰ যিবিলাক শিলবিলাক আছে না এইবিলাক পূৰা মানে ডাঙৰ কিবাকৈ পৰি গ'লে হৈছে আৰু দেখা পাই আছে কিমান ডাঙৰ এইটো চাওক আৰু এইটো চাওক পূৰা শিলৰ মানে মাজতকৈ বনাইছে পাৰবিলাক চাওক এইবিলাক বান্ধিছে যে এইবিলাক কিহৰ কাৰণে বান্ধিছে মই কোনোবা এজনক পালে অলপ সুধি ল'ম বাৰু মানে কিবা আছে চাগে যে এনেকুৱা বান্ধিলে মানে কিবা মনৰ আশা পূৰা হয় বা তেনেকুৱা ধৰণৰ কিবা থাকিব পাৰে ধূপ চাওক এইবিলাক গোটেই ধূপ হয় কিমানবিলাক হৈ গৈছে
বা কি খাতৰা, এইটো গুহা হয়, ভিতৰত কিবা আছে, মাত শুনা পাইছেনে নাই বা? ভিতৰত নিগনি নে কিবা আছে নি, পুৰা মাতি আছে, মাতটো শুনা পাইছে কিজানি। দেখাত পুৰা ভয় লাগে দেই, পুৰা আন্ধাৰ আন্ধাৰ। গমেই পোৱা নাছিলোঁ আমাৰ ইয়াতে মানে কামৰূপ ডিষ্ট্ৰিক্টতো এনেকুৱা মানে মন্দিৰ আছে বুলি। ইফালেতো বহুত অহা যোৱা কৰিছোঁ, আজি মানে বাহিৰৰ পৰা ইমান ভিতৰৰ এলেকাটো ইমান দেখা নাযায়, ভিতৰত আহিলেহে গম পাব। ভাল লাগিছে। এইবিলাক যে বান্ধে, ইয়াতে কিবা মানে আছে নেকি? এইবিলাক বান্ধে যে কিবা মানে মনৰ, অঁ নে এইটোৱে হয়, এইবিলাক মানে যে বান্ধো, এইবিলাক মানে কোনোবা মনৰ কামনা থাকিলে মানে পূৰা হয় বুলি কয়, মানে তেখেতক সুধিলোঁ মই। তো তেনেকুৱা আৰু মানে যোনে বিশ্বাস ৰাখে, তো বান্ধি কেনে মনৰ আশা পূৰণ হয় বুলি এনেকুৱা এটা বিশ্বাস ৰাখে, তো তাৰ কাৰণে বান্ধে। বাকী ইয়াত সৰু ল'ৰা ছোৱালী ভিতৰলৈ সোমোৱাটো নিষেধ, মানে ভিতৰত সৰু ল'ৰা ছোৱালী সোমাব নিদিয়ে এইটোৰ ভিতৰত। তো দেখা পালে ভিতৰৰ ফালে মই দেখা পালোঁ, বাকী নামটো মই এতিয়ালৈকে কোৱা নাই। এইটো হৈছে শ্ৰী শ্ৰী গোপেশ্বৰ দেৱালয় দেওদুৱাৰ হয়, দেওদাৰ মানে জেগাটোৰ নাম শ্ৰী শ্ৰী গোপেশ্বৰ দেৱালয়। মই দেখাই আছোঁ, এইটো লিখা আছে, ইয়া চাওক। মানে যেতিয়া সোমাইছিলোঁ মই তেতিয়া গম পোৱা নাছিলোঁ মানে নামটো কি হয় বেছিকেলি। তো ভিতৰত বাহিৰত তেনেকুৱা নাম চাগে নাই, মই দেখা পোৱা নাই না, মানে কি সেয়া এইটো মন্দিৰটো মানে কি। তো দেৱালয় হয় একচুৱেলি, মন্দিৰ মানে মন্দিৰ নহয় নেকি, দেৱালয় আৰু মন্দিৰৰ কি ডিফাৰেঞ্চ বা ইমান বেছি মই নাজানো। তো যিটো বস্তুত মোৰ নলেজ নাই সেইটোৰ কথা মই বেছিকেলি নকওঁ বাৰু। তো আৰু আছে, এৰিয়াটো বহুত ডাঙৰে হয়। এইফালে আৰু দেখাই আছোঁ মই। তো এইটো যিটো এলেকা, এইটো মানে মই দেৱালয়টো মানে কি পূৰা পাহাৰৰ মানে কি মানে তলতে হয়, পূৰা ডাঙৰ ডাঙৰ শিল আছে, শিলবিলাকতো মই দেখুৱাইছোঁ। ভাল লাগিছে দেই। মেইন ৰোডৰ পৰা ইমান ডাঙৰ এৰিয়া বুলি গম পোৱা নাযায়, ভিতৰত সোমালেহে গম পায়। তো ইফালেৰে কেতিয়াবা আহিলে ইয়াতে দৰ্শন কৰি যাব পাৰে। কোনোবাৰ যদি কিবা মনৰ আশা থাকে তেতিয়াহ'লে দেখাইছিলোঁ মই সেইটো, তাতে মানে কাপোৰটো এইটো বান্ধি কেনে মানে প্ৰে কৰা যায়, মানে কি মনৰ আশা পূৰা হয় বুলি বিশ্বাস ৰাখে আৰু। তো আহিব পাৰে ইয়াতে, জেগাটো ভাল লাগিছে। এনেকুৱা ঠাইত এনেকুৱা এটা মানে জেগা আছে বুলি কেনে মানে বিশ্বাস কৰা নাযায়। বাকী আৰু মোৰ ফ্ৰণ্টত ৱালত কি লিখা আছে মই দেখাই দিছোঁ। আজিকালি মানে নিউ জেনেৰেশ্যনৰ, তো নিউ জেনেৰেশ্যনৰ যিটো ল'ৰাবিলাক আছে সিহঁতৰ আকৌ মানে মনৰ আশা প্ৰে কৰাৰ মানে ছিষ্টেমটো অলপ বেলেগ টাইপৰ, মই দেখুৱাইছোঁ কেনেকুৱা। এইটো চাওক, এইটো ইমান ধুনীয়া ৱালটো চাওকচোন, কি অৱস্থা কৰি পেলাইছে। কি P+N K+G, I don't know what is this. এইটো লিখিছে আকৌ, নয়ন আৰু জিমনি নিবিড়তা নে কি নাজানো আৰু, ব্লা 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 বহুত আছে, গোটেই লিখিছে বে, গোটেই লিখিছে। তো মডাৰ্ণ যুগৰ মানে কি ল'ৰাবিলাকৰ মনৰ আশাটো মানে পূৰণ কৰাৰ কাৰণে যিটো প্ৰে কৰাৰ ছিষ্টেমটো অলপ বেলেগ ধৰণৰ, এনেকুৱা ধৰণৰ, যাৰ ফলত মানে কিছুমানৰ অলপ ক্ষতিও হয়। তো এনেকুৱা কৰিব নালাগে একচুৱেলি, ইমান ধুনীয়াকৈ কালাৰ কৰিছে। তো এইবিলাক কৰি পেলাই একেবাৰে গোটেই মানে এইটোৱে মানে গান্দা কৰি পেলাইছে, ৱালটো নষ্টও কৰি পেলাইছে একচুৱেলি ক'ব গ'লে। তো এইবিলাক কৰিব নালাগে, ভাল কথা নহয়। তাতে আৰু মানে আমাৰ ইয়াতে প্ৰে কৰোঁ চাপ'জ, মানে এতিয়া ঘৰৰ কিবা ঘৰ চৰৰ দেৱাল হয় এইটো বেলেগ কথা, এইটোত ৰাজহুৱা বস্তু এটা বা ভগৱানক আমি ইয়াতে পূজা কৰোঁ বা কি, সেইটো হিচাপত বেয়া কথা এইবিলাক।
বাকী এইটো বন্ধ আছিলে, এতিয়া খুলিছে বাৰু। বাকী ইয়াৰে এড্ৰেছটো যিটো, মই এড্ৰেছটো এতিয়ালৈকে ভালকৈ দিয়া হোৱা নাই, সেইটো মই এড্ৰেছটো এতিয়া কৈ আছোঁ। এইটো মানে জালুকবাৰীৰ ফালৰ পৰা যদি আপুনি আহে তেতিয়াহ'লে জালুকবাৰীৰ ফালৰ পৰা বাইহাটা চাৰিআলি মানে এইটো ৰোড, তো ৰোড হৈ পেলাই টোলগেট এটা পাব। টোলগেটটো ক্ৰছ কৰি পেলাই বেছি দূৰ নহয়, টোলগেটটোৰ পৰা মে' বি 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ হ'ব। তো আহিলে সেইটো ফালৰ পৰা জালুকবাৰীৰ ফালৰ পৰা আহিলে ৰাইট চাইডে হয়, তো দেখাই পাব এই ফ্ৰণ্টত এটা মন্দিৰ এটা আছে। তাৰপিছত এইখিনি জেগাটো মন্দিৰটোৰ বেক চাইডত আছে, মেইন হাই ৰোডৰ পৰা ইমান ভালকৈ দেখা পোৱা নাযায়। তো এইফালে কেতিয়াবা আহিলে সোমাব পাৰিব, কিবা মনৰ আশা থাকে যদি ইয়াতে প্ৰে কৰিব পাৰিব। তো জেগাটো ভাল লাগিছে, অলপ ৰেষ্টটো মানে কেনেকুৱা, চাপ'জ এইটো ফালে ক'ৰবাত জাৰ্ণি কৰিব গ'লে মানে ইয়াতে ৰখি পেলাই অলপ মানে ৰেষ্টটো কৰিব পাৰে, বা বাকী আৰু অলপ দৰ্শনো কৰিব পাৰে, মানে তেনেকুৱা ধৰণৰ আৰু। বাকী জেগাটো পূৰা ভাল লাগিছে, মই দেখুৱাই দিলোঁ। মই নিজেও গম পোৱা নাছিলোঁ একচুৱেলি জেগাটো ইমান ডাঙৰ বুলি পেলাই, বাহিৰৰ পৰা দেখা পাই আছিলোঁ। মই ভাবিছিলোঁ সৰু মানুহৰ ভিতৰত, আহি পেলাই এতিয়াই গম পালোঁ, মানে ভালে লাগিছে বাৰু। পুখুৰীটোও ভাল লাগে। তো এতিয়া ইয়াতে বেছি দেৰি নকৰোঁ আৰু বাহিৰৰ ফালে ওলাই যামগৈ অলপ। এটা চিনেমেটিক শ্বট লৈ পেলাই মই গোটেইখিনি মানে দেখাবলৈ অলপ চেষ্টা কৰিম, তো চাওক বাৰু। মই আছোঁ ক'ত, দেৱাশ্বৰ দেৱালয় হয়। বাকী দেৱালয় আৰু মন্দিৰৰ মাজত ডিফাৰেঞ্চ মানে কেনেকুৱা ডিফাৰেঞ্চ আছে মই বিশেষ নাজানো, সেইকাৰণে মই কোৱাও নাই। তো কোনোবা জানে যদি প্লিজ মোক কমেণ্টত জনাব, মানে জানিব বিচাৰোঁ মানে কি ডিফাৰেঞ্চ কি হয়। বাকী ভাল লাগিল ইয়াতে আহি কেনে, আহিব পাৰে আপোনালোকেও আহিব, জেগাটো ভাল লগাই হয় বাৰু। তো আৰু বাকী বিশেষ ওচৰত যাব লগা তেনেকুৱা নাই, তেনেকুৱা ঠাই অলপ দূৰত আছে। বাইহাটা চাৰিআলি আছে, সেইটো কেতিয়াবা যাম আৰু নেক্সট ভিডিঅ'ত বাইহাটা চাৰিআলি ফালে যাম, তাৰে বজাৰ চজাৰ অলপ ঘূৰিম। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ, লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই।